তো গাইজ কেনে খবৰ আশা কৰিছোঁ সকলোৱে ভালে আছে। এতিয়া আমি আঠখিলা নামঘৰলৈ আহিছোঁ। আঠখিলা নামঘৰলৈ আহি পালোহি। এতিয়া আমি দোকানত সোমাম চাকি কিনি আৰু চাকি জ্বলাবলৈ যাম। ধূপ চাকি ল'বলৈ দোকান পালোহি আৰু দোকানত ধূপ চাকি লওঁ আৰু নামঘৰলৈ যাওঁ, তাত চাকি জ্বলাম। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক যদি ভাল পায়। ইয়াত ইমান দেৰি নকৰোঁ, সেইকাৰণে নামঘৰলৈ যাওঁ আৰু। নামঘৰ মেইন গেটখন পাৰ হৈ এতিয়া আমি ছেকেণ্ড গেটখনৰ ভিতৰলৈ সোমাই আহিছোঁ। তো এতিয়া আমি গেটখন ভিতৰলৈ সোমাই খুলি নামঘৰৰ ভিতৰত সোমাই চাকি বন্তি জ্বলাম। এতিয়া আমি চাকি জ্বলাবলৈ পুৰণা নামঘৰৰ ভিতৰলৈ সোমাইছোঁ। নামঘৰটো এইটো আগৰ আছিলে, পুৰণা নামঘৰটো। আমি এতিয়া চাকি জ্বলাবলৈ নামঘৰৰ ভিতৰলৈ সোমাইছোঁ। এতিয়া আমি চাকি জ্বলাই থৈ আহিছে, তাৰপিছত টান এটা দি আৰু বাহিৰলৈ ওলাই আহিছোঁ। আৰু বাহিৰত গৈ আঠখিলা নামঘৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছিলোঁ। চব আপোনালোকে নামঘৰত কিমান ধুনীয়া পৰিৱেশ। নামঘৰ এই নামঘৰটো পিছত বনোৱা হৈছে নতুনকৈ। এয়া চাকি জ্বলোৱা সেইটো আগৰ আছিলে নামঘৰটো। এয়া চব নামঘৰ, কি ধুনীয়া পৰিৱেশ। কাষতে পুখুৰী এটা আছে ধুনীয়া, ইয়াত মাছ সকলো আছে। ইয়াত আপুনি যদি বিস্কুট দিয়ে, বিস্কুটো খাব, তেতিয়া মাছ ওলাই আহিব। সকলোৱে প্ৰসাদ খাবলৈ বহি আছে আৰু আমাকো মাতিছে। এতিয়া আমি ভিতৰলৈ সোমাই যাম। প্ৰসাদ খোৱাৰ আগতে আপোনালোকক মণিকূটটো দেখুৱাই লৈছোঁ। চব বহুত ৰাইজ ইয়াত বহি আছে চাৰিওফালে। আপোনালোকক দেখুৱাইছোঁ, চাওক আপোনালোকে। আমি প্ৰসাদ খাবলৈ বহি আছোঁ। নামঘৰ মণিকূটটো খাই হৈ গ'ল। এতিয়া আমি ঘৰলৈ আহি আছোঁ। ঘৰলৈ এতিয়া দোকানত সোমাম। দোকানত দোকান বজাৰ কৰি আৰু ঘৰলৈ যাওঁ আৰু। আমি এতিয়া দোকানলৈ আহি আছোঁ। এইখন চক আঠখিলা নামঘৰ মেইন গেটখন। এইখন চক ইমান ধুনীয়া বনাইছে। দোকানত এতিয়া কিবা কিবি কিনো আৰু তাৰপিছত ঘৰলৈ যাওঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ বাই বাই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।